কবি ঋতুৰাজ কুমাৰ ঠাকুৰীয়াৰ কবিতা বৃদ্ধাশ্ৰমৰ সুখ। আবৃত্তি বসন্ত কলিতা। বতাহৰ ঢৌ ঢৌৱে বাগৰে সুখৰ ভোৰমোলা। আহেনো জীৱনত বাৰম্বাৰ হেঁপাহৰ বাগজৰীত দুখৰ প্ৰস্থান। সোমাইছে তেতিয়া হৃদয়ত সুখৰ স্থান। সুখ কি নাজানে তেওঁ, নাইচোন নিউটনৰ কোনো সূত্ৰ। দিছেনে কিবা আইনষ্টাইনে মন্তব্য, কিন্তু হৃদয়ে দিছে জীৱন যুদ্ধত সুখ, হাঁহি, দুখ, মৰম, আশা। মাৰ বকচাৰ সুখবোৰ পাহৰি গলো, মাৰ মুখেৰে সন্ধ্যা জোনাকত ওলোৱা মধুৰ ব্যঞ্জন বৰ্ণৰ গাঁথনিবোৰ নাইচোন মনত। শুন, চোৱাচোন আকাশত কিমান তৰা আছে, গণিব পাৰিবানে? চোৱাচোন চোৱা, জোনবাইটিয়ে তোমালৈ চাইছে, তেতিয়া মায়ে গাইছিল, জোনবায়ে বেজি এটি দিয়া, এটি তৰা নালাগে দুটি তৰা দিয়া। তেতিয়াইচোন ভূতানুভূতৰা মাতেৰে ওলাইছিল মাৰ হৃদয় কপোৱা হাঁহি। তেতিয়াই মায়ে সমস্ত দুখবোৰ আঁতৰি সুখৰ সমীকৰণ হৈছিল। যতনেৰে দিয়া ভাত সাজত তৃপ্তি পোৱাটোৱে আছিল মাৰ দুচকুত সমস্ত সুখ। লুকাই আছিল মাৰ চেকনিত সমস্ত আশা সপোনৰ পজা। কিন্তু এতিয়া ফেচবুকত আপডেট, আমেৰিকাত মন্তব্য। দুখত দিন কটাইছে এতিয়া আশাই বৃদ্ধাশ্ৰমত। তেজমঙহৰ শিৰাত ৰক্ত চলিছিল, উশাহ নিশাহত জীৱন কটাইছিল। সমস্ত আশাবোৰে মৰমৰ কোঠালিত আছিল। আশাবোৰে তেতিয়া নিশাৰ গাৰতিক জীপাল কৰি ৰাখিছিল। এয়াই আছিল মাৰ হেঁপাহ। সোণলৈ এটি তৰা নালাগে দুটি তৰা দিয়া, বৃদ্ধাশ্ৰমৰ কোঠালিটোক পোহৰ লাগিব। দুখৰ কবিতাৰ পাত লুটিয়াবলৈ জীৱনত আহিছে মোৰ কালিমা, কেইটিমান বছৰৰ সুখৰ জালিমা। দুচকুৰে বৈ আহে অযুত হেঁপাহৰ দুখ হ'বলৈ। ঘূৰি যাওঁ মাৰ ওচৰলৈ, তাতেই আছে শেষ স্থান। আই এম চৰি মম। বোপাও অসমীয়াতে ক, আন এবাৰ সাৱটি লওঁ, বহুদিন তোক কাষতে পোৱা নাই। হাত দিয়া না